নমস্কাৰ বন্ধু বান্ধৱীসকল, মই উষা স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। যিহেতু এতিয়া বিয়া ছিজন আহিছে, লগতে পূজাও আহিছে, সেইকাৰণে অৰ্ডাৰো বহুত আহিছে। এতিয়া আমি এটা বিয়া অৰ্ডাৰ কমপ্লিট কৰিছোঁ। এয়া দেখিছেনে? এইখিনি চব বিয়া মানে এগৰাকী কইনা ভাগৰ বিয়া অৰ্ডাৰ হয়। এইখিনি প্ৰায়বোৰ চিম্পলকৈ দিছে, তেওঁলোকৰ পাট মুগা ব্লাউজ হয়। এটা দুটাহে অকণমান ডিজাইন দিছে, কাৰণ কইনাগৰাকী বহুতে তেওঁ চিম্পল ব্লাউজে ভাল পায়। মই আপোনালোকৰ লগত দুটামান ব্লাউজৰ ডিজাইন শ্বেয়াৰ কৰোঁগৈ। এয়া দেখিছেনে? ফাৰ্ষ্টৰ ব্লাউজটো এয়া পিংক কালাৰ পাটৰ ব্লাউজ হয়, আৰু ইয়াৰ ফ্ৰণ্ট নেকটো ব্ৰা কাটে আছে, এনেকৈ ডিঙিটোত পাইপিং লগোৱা হৈছে, আৰু ইয়াৰ বেক নেকটো এনেকৈ চুইট হাৰ্ট নেক ৰখা হৈছে, আৰু ইয়াত এনেকৈ সৰু সৰুকৈ লটকন লগোৱা হৈছে। আৰু ইয়াৰ স্লিভছটো কোৱাৰ্টাৰ হেণ্ডে ৰখা হৈছে। তাৰপিছত ব্লাউজটো হৈ গ'ল এয়া আমি ব্ৰা কাটত এনেকৈ চুইট হাৰ্ট নেক দিছোঁ। এয়া দেখিছেনে? এয়া ব্ৰা কাট হয়। ভিডিঅ'টোত ভালকৈ ধৰিব পৰা নাই চাগে, কিন্তু এয়া ব্ৰা কাট হয়। ব্ৰা কাটত এয়া ফ্ৰণ্টৰ নেকটো আমি চুইট হাৰ্ট নেক দিছোঁ, আৰু ইয়াৰ বেক নেকটো এনেকৈ চুইট হাৰ্ট নেক ৰখা হৈছে, আৰু ইয়াত এনেকৈ পটিখিনি অহা আছিলে, পটিখিনি আমি এনেকৈ লগাই দিছোঁ, আৰু এনেকৈ মিহি দৰি লগাই পিনি এয়া লটকন দেখিছেনে? এই পটিটো যে বাচিছিলে অকণমান, এই পটিটো ইয়াত দি পিনি এনেকৈ লটকনটো ডিজাইন কৰিছোঁ। যিহেতু কইনা অকণমান ডিজাইন দিলে ভাল লাগে, আৰু এয়া আমি এনেকৈ মণি দি পিনি এই লটকনটো এনেকৈ বনাইছোঁ। এই ব্লাউজটো আপোনালোকক কেনেকুৱা লাগিছে প্লিজ জনাব। তাৰপিছত ব্লাউজটো হৈ গ'ল এয়া মুগা ব্লাউজ। এয়া একদম চিম্পল আছে, একো নাই। ফ্ৰণ্টটোৰ ব্ৰা কাট আছে, আৰু এনেকৈ আমি পাইপিং লগাইছোঁ, মেৰুন কালাৰ পাইপিং লগাইছোঁ। যিহেতু ইয়াত এনেকৈ মেৰুন ফুল আছে, গল্ডেন আছে, কিন্তু মেৰুনটো লগালে বেছি হাইলাইট লাগে, সেইকাৰণে আমি মেৰুনটো লগাইছোঁ। আৰু বেক নেকটো এনেকৈ চিম্পলকৈ আছে। এয়াও পিন্ধিলে খুবেই ভাল লাগে। পাট মুগাত প্ৰায় চিম্পল ব্লাউজে ভাল লাগে, বেছি ডিজাইন দিলে পাট মুগাটো ভাল নালাগে, এনেকৈ চিম্পলকৈ চিলালেহে ভাল লাগে। এয়া দেখিছেনে? আৰু ইয়াৰ এটা বিশেষ আছে যে আমি যিটো চিলনি কৰিছোঁ, ইয়াৰ ভিতৰ চিলনিটো চাব আপোনালোক, অকণো ইয়াৰ ভিতৰ চিলনিটো ওলাই নাথাকে। এয়া দেখিছেনে? আমি ইমান ফিনিচিংকৈ চিলাইছোঁ। আৰু এই চিলনিটো কেনেকৈ চিলোৱা হয় মই নিজৰ চেনেলত আপলোড কৰিছোঁ। আপোনালোক যদি কোনোবা চিলায় তেতিয়াহ'লে এয়া কেনেকৈ চিলোৱা হয় আপোনালোক চাব পাৰিব, আৰু আপোনালোকৰ নিজৰ ব্লাউজবোৰ এনেকৈ পূৰা ধুনীয়াকৈ ফিনিচিং দি পিনি চিলাব পাৰিব। তাৰপিছত হৈ গ'ল এয়া মেইন চিটৰ। এয়া দেখিছেনে? এইটো ব্ৰা কাটতে আছে, আৰু এনেকৈ ৰেড কালাৰ পাইপিং লগাইছোঁ। ইয়াৰ বেক নেকটো চিম্পল ৰখা হৈছে, আৰু স্লিভছটো কোৱাৰ্টাৰ আছে। যিহেতু আমাৰ কইনাগৰাকী একদমেই চিম্পল, তাৰ কাৰণে চব ব্লাউজবোৰ চিম্পলকৈ চিলাইছোঁ। এয়া বাকীকেইটা এইখিনিও এয়া মুগা হয়, টচ মুগা, আৰু এয়াও পাটৰ ব্লাউজ। এইখিনিও চব এনেকৈ চিম্পলকৈ চিলোৱা হৈছে, সেইকাৰণে মেলি নেদেখাওঁ। চিম্পল ব্ৰা কাট আছে, আৰু বেগটো আছে। বাকী ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰিব, আৰু আপোনালোক কমেণ্ট কৰিলে মোক খুবেই ভাল লাগে। মই যিমান পাৰোঁ আপোনালোকৰ চবৰে ৰিপ্লাই দিব চেষ্টা কৰোঁগৈ। প্লিজ কমেণ্ট কৰিব, আৰু আপোনালোকৰ ফ্ৰেণ্ডছ ফেমিলিৰ লগত শ্বেয়াৰ কৰিব।